প্ৰতীক্ষাৰ অন্ত পৰিল আহি গ'ল কোভিড ভেকচিন বিশ্বৰ প্ৰথমটো কৰোনাৰ চিটা উদ্ভাৱন কৰিলে ৰাছিয়াই ৰাষ্ট্ৰপতি পুটিনৰ 2 জীয়ৰীয়ে ল'লে প্ৰথমটো চিটা সমগ্ৰ বিশ্বতে সংহাৰী ৰূপ ধাৰণ কৰা প্ৰাণঘাতী কৰোনাক নাশ কৰাৰ অস্ত্ৰ উদ্ভাৱন কৰিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে বিশ্বৰ প্ৰথমটো কৰোনা ভেকচিন উদ্ভাৱনৰ কথা ঘোষণা কৰাৰ লগে লগেই 11 আগষ্ট দিনটো মানৱ সভ্যতাৰ ইতিহাসত এক সোণালী দিন হিচাপে পৰিগণিত হ'ল ৰাষ্ট্ৰপতি পুটিনৰ দাবী ৰাছিয়াৰ টিকা কোভিড বীজাণুৰ বিৰুদ্ধে স্থায়ী প্ৰতিষেধক মঙলবাৰে পুৱা বিশ্বৰ প্ৰথমটো কোভিড ভেকচিন প্ৰয়োগ কৰি এই সত্য উদ্ভাৱন কৰিলে ৰাছিয়াৰ AA নেশ্যনেল ৰিচাৰ্চ চেণ্টাৰে উদ্ভাৱন কৰে এই বহু প্ৰত্যাশিত ভেকচিন অকল এয়াই নহয় ৰাছিয়াই ইতিমধ্যে পূৰ্ণ কৰিছে কোভিড ভেকচিনৰ মুকলিৰ প্ৰস্তুতি ভেকচিনৰ উদ্ভাৱনৰ দৌৰত পিছ পৰি থকা নাই ভাৰত বায়োটেকৰ ভেকচিন কোভেক্সিনৰ হিউমেন ক্লিনিকেল ট্ৰায়েল চলি আছে কিন্তু সকলোবোৰ পিছ পেলাই বজাৰলৈ আহি আছে ৰাছিয়াৰ ভেকচিন ইণ্টাৰনেশ্যনেল ডেস্ক নিউজ নেটৱৰ্ক 24 আছাম